নাহৰৰ দেশ কথা কৰবী পিঞ্চি পাঠ বনশ্ৰী কটকী। জোনৰ দিশৰ জোনটো এতিয়া মোৰ নহয় অ নাহৰ, ক'ৰবাতে থমকি ৰ'ল। শুকা কাগজবোৰৰ দাগবোৰে বৰ বিন্ধে অ নাহৰ মনত। তোৰ বাৰু মনত নাইনে, তই আৰু মই যে সৰুতেই জোনৰ দেশত ঘৰ সাজিছিলোঁ আৰু তই যে মোক জোকাইছিলি, এই জোনৰ দেশ অকল মোৰ। হয় অ নাহৰ, জোনৰ দেশখন অকল তোৰেই। মই মাথো সপোনত বেছিয়ে সোমাই পৰিছিলোঁ। জোনৰ দেশৰ তৰাবোৰে এতিয়া মোৰ লগত কথা নেপাতে জান, কিবা হেনো ঠেহ লাগিল। মইচোন ধৰিবকে নোৱাৰিলোঁ অ নাহৰ। পাৰ যদি জোনৰ দেশৰ পৰা বৰষুণ পঠাই দিবিচোন, সেই বৰষুণৰ টোপালবোৰেৰে মচিম স্মৃতিবোৰ। হ'ব দে, থাকক আৰু অভিমানবোৰ মোৰ, তোৰ জোনৰ দেশৰ দাগ নহওঁ মই।